শ্বিলঙত ৱাটাৰফলৰ সন্মুখত ৰিলছ বনাবলৈ গৈ নৱবিবাহিত বোৱাৰীৰ পানীত পৰি মৃত্যু। হেয়া দেখিলানে? মই কওঁনে এইবোৰ শ্বিলং তিলং ভাল জেগা নহয়তো। এইবোৰ জেগাত মানুহ মৰিবলৈহে যায়। আকৌ এজনী মৰিলনে? ৰিলেক্স হ'বলৈ মন গ'লে আমাৰ গাঁৱৰ ঘৰত 3 দিন থাকি আহিলেই হ'ল। কি ধুনীয়া জেগা আছে হয় নহয়? এইবোৰ শ্বিলং তিলঙলৈ মানুহ নাযায় নহয়, বেয়া জেগা। ভালে হ'ল নগলো। আপুনিতো এবাৰ মোক তাত ৰাতি থকাকে যাবলৈ লগ ধৰিছিলে। ভণ্টি তাই মানে আমাৰ ঘৰত বহুত সৰুৰ পৰা থকা যে তাইক মই মানে একদম পাতি লোৱা ভণ্টি নিচিনা মৰম কৰো। ভণ্টি জানে বাইদেউ, দাদাই যে মোক ইমান মৰম কৰে। এবাৰ কি হ'ল জানে? নিজৰ কামত মন দে। জান বুজি পোৱা না, এই মাহত ছুটি লোৱাটো একদম ইম্পচিবল। মই একো বুজিবলৈ নাই। কিমান দিনৰ পৰা কৈ আছো, বিয়া হোৱা 6 মাহ হ'বহি হ'লহি। না কৰবাত ফুৰিবলৈ যাব পাৰিছো, না কৰবাত এনজয় কৰিব পাৰিছো। 3 মাহটো শহুৰ শাহুৰৰ আলপৈচন ধৰোতেই গ'ল। এতিয়া টাউনলৈ আহিও এই ঘৰটোৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে। মই সেসব একো নাজানো। মুঠতে তুমি 3 দিন ছুটি ল'বই লাগিব। মই শ্বিলং ফুৰিবলৈ যামেই, মোৰ ফাইনেল কথা। আহা ছুটি ল'ব পৰা হয়তো ল'লোৱে হয়। 3 মাহ হ'ল টাৰ্গেট হোৱা নাই। এইবাৰ যদি ছুটি বিচাৰো 150% চিয়ৰ থকা মোৰ চাকৰিটো যাব। গ'লেও যাওঁ, মই 3 দিনলৈ যাম বুলি ভাবিছো যেতিয়া যামেই। তেতিয়াহ'লে 3 দিন নহয় 5 দিন ছুটি ল'ব লাগিব। 5 দিন? 5 দিন আকৌ কিয়? কিয় মানে আমি শ্বিলঙৰ পৰা আহি 2 দিন মন্দিৰ যাব নালাগিব? মন্দিৰ? পাগল হলা নেকি? মন্দিৰ কেলে যাবই লাগিব। মইতো সেইটো প্লেন কৰা নাই। প্লেন নকৰিলেও এনেকৈ অফিচৰ পৰা ছুটি লৈ তোমাক 3 দিন যদি শ্বিলং চেৰাপুঞ্জী লৈ ঘূৰাও, 2 দিন মন্দিৰত আমি দুটাই ভিক্ষা খুজিবই লাগিব। কি? তোমাৰ আগত কথা কোৱাতকে গৰুৰ আগত টুকাৰি বোৱাই ভাল। খাবি কেনেকে ভাত খাও? শ্বিলঙলৈ নোযোৱালৈকে মই পাকঘৰতে নোসোমাও। বাল মাইকী বিয়া পাতি মই এতিয়া। কি কৰি তই? নাই একো কোৱা নাই। বাইদেউ আপোনাক বাল মাইকী বুলি কৈছে। সেইটো এজনী ভাল মাইকী বুলি কৈছে। এজনী বিজতৰীয়াজনীয়ে ভালকে অসমীয়া এটাও ক'ব নাজানে, ভাল বুলি কৈছিলো। চব জনা আছে মোৰ। কেনেকে ভাত খাও খাবি ৰ। কি কৰা? কলিজা এই সৰু কথাটো তুমি পাচলিখিনি পেলাই দিব লাগে নে? জান তোমাক খং উঠিছে ন? চাওঁ আকৰিজনী চাওঁ, মই কিবা এটা মিলাম দিয়া। হ'ব দিয়া, মই কিবা এটা মিলাম দিয়া। ইছৰাম ইমান খং উঠেনে? চাওঁ চুমা এটা খাওঁ চাওঁ। চাওঁ আঁতৰ হোৱা। এই কামৰ সময়ত এইবোৰ চুমা তোমা বিচাৰি ফুৰিলে মই বিৰাট বেয়া পাওঁ। বাইদেউ, আগতে দাদাক ময়ো কওঁ নহয়, এই কামৰ সময়ত চুমা তোমাৰ বিচাৰি থাকিলে মই বৰ অশান্তি পাওঁ। ভণ্টি বুলি আও ফোন আহিছে। হেল্ল' নাই ভিতৰত মানে নেটৱৰ্কটো বেয়া। কি দেউতা গা বেয়া? নাই বাপেক হ'বলা। নহয় ন? আপোনালোকে ইমান দেৰিকে খবৰটো দিছে। তেতিয়াহ'লে তাত কি কৰি আছে? নাই আমাক হ'লে পঠিয়াই দিয়ক। কাইলৈ ভিতৰত মুঠতে আমি নাৰ্ছিং হোমত এডমিট কৰাবই লাগিব। তেখেতে মোৰ চাকৰি চিন্তা কৰিব নালাগে নহয়। দৰকাৰ পৰিলে মই 3 দিন ছুটি লৈ ল'ম। সেয়া শুনিছ? মই কৰবালৈ লগ ধৰিলে তেখেতৰ সময় নোলায়। এতিয়া বাপেকে ফোন কৰিলেতো ছুটি ল'ব পৰা হৈ গ'ল। নাই তেওঁক কাইলৈ ভিতৰত আমাৰ ঘৰলৈ পঠিয়াই দিয়ক। আহকচোন চাওঁ, বুঢ়াৰ দাঁতত ভাত এটা লাগিলেও পুতে ক'লেহে ফোন কৰে। কি চুপ? দেউতা গাটো বেয়া, নাৰ্ছিং হোমত এডমিট কৰিব লাগিব চাগে। এতিয়া তোমাৰ সময় ওলাই গ'ল। মোক শ্বিলঙলৈ ফুৰাবলৈ নিবলৈ তোমাৰ সময় নোলায়। কোনো প্ৰয়োজন নাই দেউতাক নাৰ্ছিং হোমত ভৰ্তি কৰোৱাত পইচা সোপা এনেই খৰচ কৰিবলৈ। এনেও কাইলৈ পৰহিলে মৰিয়ে থাকিব। তাৰ সলনি গাঁৱৰ হস্পিটেল এখনত ভৰাই দিলে হয়। তুমি এইবিলাক কি কৈ আছা? মই সেসব একো নাজানো। মোৰ ফাইনেল কথা, মই যদি শ্বিলঙলৈ যাব নোৱাৰো তেতিয়াহ'লে তোমাৰ দেউতাও আমাৰ ঘৰলৈ আহিব নোৱাৰে। মোৰ দেউতা নহয় বে কেলা, তোমাৰ দেউতাই ফোন কৰি আছে। কি? মোৰ দেউতা? জীৱনটো দুদিনীয়া। নিজৰ মাজতে ভাগ বতৰা কৰি সম্পৰ্কবোৰত আউল লগাওঁ কিয়? সকলোকে আপোন কৰি চাওঁচোন, কিজানি সুখবোৰ তাতেই বিচাৰি পাওঁ।